বিশ্বকৰ্মা পূজা, সেইকাৰণে গা পা ধুই এতিয়া আজৰি হ'লোঁ আৰু এতিয়া যাম গাড়ীত ফুল লগাব আৰু ধূপ লগাব। ব'লক তেতিয়াহ'লে। এইফালে গাখীৰ উতলি আছে আৰু এইবোৰ ময়ে যোগাৰ কৰি থলোঁ বাৰু। মই বনাম বুলি ভাবিছিলোঁ, কিন্তু মায়ে অলৰেডি পাতিয়ে দিলে। আৰু এতিয়া যাওঁ বলক, হাজবেণ্ডে কি কৰিছে চাওঁগৈ। অলৰেডি আমাৰ পূজা শেষ হৈ গ'ল আৰু এতিয়া আমি ওলাইছোঁ মোৰ ঘৰলৈ। আৰু যেনেকৈ আছোঁ তেনেকৈ ওলালোঁ, একো নিপিন্ধিলোঁ। এতিয়া ঘৰত যিহেতু যাবই লাগিব, সকাম আছে ঘৰত, সেইকাৰণে মই ওলাই আহিলোঁ। লগত বা আছে, দেউতা আৰু হাজবেণ্ড। তেতিয়াহ'লে ব'লক ঘৰলৈকে যামগৈ আৰু। এতিয়া পালোহি মাৰ ঘৰ, আৰু কাইলৈ যিহেতু ঘৰত সকাম আছে, সেইকাৰণে তালৈকে আহিবলগীয়া হ'ল। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।